নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ হোষ্ট শ্যামন্ত বৰুৱা আৰু আপোনালোকে বৰ্তমান চাই আছে শ্যামন্তজ ব্লগ। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া ভাৰতত লকডাউন 03 আৰু এই লকডাউনৰ সময়ত আশা কৰোঁ আপোনালোক নিশ্চয় ঘৰতেই আছে। ময়ো কি কৰিব আৰু ঘৰতে থাকিবলৈ বাধ্য, যিহেতুকে বাহিৰত সকলোবোৰ বন্ধই। ৰাতিপুৱা দিনটোৰ প্ৰয়োজনীয় বজাৰখিনি কৰিবলৈ ওলাই যাওঁ, আৰু বিশেষ কামত যদি ফাৰ্মাচীলৈ যাবলগীয়া হয় তেতিয়াহ'লে, নহ'লে বেংকৰ ATMলৈ যাবলৈও প্ৰায় বাদ দিয়াৰ নিচিনাই হৈছে। আপোনালোকক মই অশেষ ধন্যবাদ জনাওঁ। আপোনালোকে মোৰ চেনেলত আৰম্ভ কৰা ছানডে কমেণ্টছ সফল কৰি তুলিলে। আপোনালোকে অশেষ কমেণ্ট পঠিয়াই আছে, আৰু কমেণ্টবিলাকৰ যিমান দূৰ পাৰোঁ মই যথোজথ উত্তৰ দি যাবলৈ সক্ষম হৈছোঁ বুলি ভাবোঁ। আপোনালোকে এনেদৰেই সহযোগ কৰি যাওক আৰু নতুন নতুন কমেণ্টছ কৰি যাওক ভিডিঅ'সমূহৰ তলত। মই আপোনালোকৰ বচা বচা কমেণ্টসমূহ আপোনালোকৰ ছানডে শ্ব', যিটো ৰবিবৰীয়া শ্ব' হয়, তাতে মই নিৰ্বাচিত কৰি আগবঢ়াবলৈ যত্ন কৰিম। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কিছুমান নতুন খবৰ। শ্যামন্তজ ব্লগ, আপোনালোকৰ মৰমৰ চেনেল শ্যামন্তজ ব্লগ, মই কিছুদিন আগতে আৰম্ভ কৰিছিলোঁ মোৰ লিগেল কালিগছসকলৰ সহযোগত ইয়ৰ প্লিডাৰ বুলিয়ে এটা চেনেল, মোৰ দ্বিতীয়টো চেনেল। তাত মই আগবঢ়াব লৈছিলোঁ আপোনালোকৰ বাবে কিছুমান আইনী দিহা পৰামৰ্শ। বৰ্তমান যিহেতু লকডাউন চলি আছে, গতিকে মই এই দিশত বিশেষভাৱে আগবাঢ়িব পৰা নাই, গতিকে নতুন ভিডিঅ' তাত পষ্ট কৰিব পৰা নাই, আপলোড কৰিব পৰা নাই। আৰু মই ভাবিছোঁ এইবিলাক যেতিয়া কমিব, চিটুৱেশ্যনটো কমিব, মই আৰু নতুন কালিগক লগ ধৰি পেলাই মোৰ ইয়ৰ প্লিডাৰ চেনেলত ভিডিঅ' আগবঢ়াবলৈ যত্ন কৰিম। মোৰ কণমানি হাই এটা কৈ দিয়ে বেটা। যিটো মোৰ শ্যামন্তজ ব্লগ চেনেল, তাত মই বহুত আগতেও আৰু বৰ্তমানো আপোনালোকক কিছুমান টেকনিকেল কথা কৈ গৈছিলোঁ। কিন্তু এই চেনেলটো যিহেতুকে এটা ব্লগ চেনেল আৰু ইয়াত বিভিন্ন ধৰণৰ ভিউৱাৰ্ছ আছে, যিয়ে কমপ্লিটলি ডেডিকেটেড টেকনিকেল লাইক নকৰিবও পাৰে, গতিকে মই ইমান ডিটেইলছ এই চেনেলটোত দিয়া নাছিলোঁ। ইনফৰ্মেশ্যন থাকে। মই এটা নতুন চেনেল আপোনালোকৰ মাজলৈ লৈ আনিছোঁ, শ্যামন্ত বৰুৱা। আশা কৰোঁ আপোনালোকে এই চেনেলটো মৰমেৰে আঁকোৱালি ল'ব। আপোনালোকে মোক শ্যামন্তজ ব্লগত দিয়াৰ নিচিনাই মৰম সেইটোতো দিব। এই চেনেলটোত ভিডিঅ'জ মই এটা নতুন ধৰণে দিম। হয়তো মই এই ভিডিঅ'সমূহ, কিছুমান ভিডিঅ', চব ভিডিঅ' নহয়, ভইচ নোহোৱাকৈও দিব পাৰোঁ। আপোনালোকে চাই কেনেকুৱা পালে জনাব। মই এইটো অতি সোনকালে আৰম্ভ কৰিব গৈ আছোঁ, আৰু ইয়াতে আপোনালোকে বিচৰা শ্যামন্তজ ব্লগত এতিয়ালৈকে বিচৰা যিসমূহ টেকনিকেল বা তেনেকুৱা ধৰণৰ টপিকছ আছিলে, যিসমূহ টপিকছ আপোনালোকে শ্যামন্তজ ব্লগত বিচাৰিছিলে টেকনিকেল জ্ঞানৰ লগত জড়িত, সেইসমূহ মই এই চেনেলটোৰ জৰিয়তে আগবঢ়াবলৈ যত্ন কৰিম। মোৰ ছোৱালী কণমানিজনীয়ে আপোনালোকক কিবা এটা কথা কয় বোলে। কি ক'বা বেটা? বচা দিয়ে, তাৰপিছত যে আৰু এটা কথা বাকী থাকিল, এই কলা ভাইৰাছৰ কাৰণে যে চাবোনটি যে হাত ধুই থাকিব, গতিকে ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ। এই ব্লগছটো আজি ইমানতে সামৰিব লাগিব। মোৰ পিছফালে, মই বৰ্তমান য'ত আছোঁ এইটো চাহ অৱস্থা, আৰু পিছফালে পূৰা আবেলিৰ ৰ'দ, আৰু সেইকাৰণে আপোনালোকে অলপ পিছফালটো বেছি ব্ৰাইট দেখিছে। মই চাহ থকাৰ কাৰণে কণ্ট্ৰাষ্টটো বঢ়াই ল'বলগীয়া হৈছে, নহ'লে ছবিবিলাক ক'লা ক'লা হৈ যায়। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। মোৰ নতুন চেনেলকেইটা ভিজিট কৰিব। লিংক মই এই চেনেলটোতে দি থৈ দিম।
আৰু মোৰ যদি ভিডিঅ'সমূহ শ্যামন্তজ ব্লগৰ ভিডিঅ'সমূহ ফেচবুক পেজত চাব বিচাৰে ফেচবুক পেজ শ্যামন্তজ ব্লগ লাইক কৰিব ইনষ্টাগ্ৰাম আৰু টুইটাৰ ফ'ল' কৰিব জয় অসম